হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। মই ধনশ্ৰী আপোনালোকলৈ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা শুই উঠি ৰাতিপুৱাৰ সদায় কৰাৰ দৰে কামখিনি কৰি ল'লোঁ। লৈ ডাঙৰ ল'ৰাটোক স্কুলত পঠাই মেলি আৰু মই মাথাটো অকণমান ধুলোঁ আৰু চুলিখিনি ধুই মেলি এতিয়া যাওঁ ভাত বনাওঁ। সিয়াৰ স্কুল 12:15 ছুটি হ'ব। আপোনালোকৰ খবৰ ভালেই নিশ্চয়। মই অলপ ভাল পাইছোঁ গাটো আৰু টেবলেট খাইয়ে আছোঁ। এতে নাই চাইচোন মই কি বনাইছোঁ। আমাৰ ডুগু আহিল। ডুগু কৈ দিয়া হাই হাই কচোন তুমি। খবৰ ভাল না? কৈ দিয়া তুমি কিবা কৈ দিয়া। তুমি কিবা কৈ দিয়াচোন। আৰু কি ক'বা? মোৰ নাম কৈ দিয়া। তোমাৰ নামটো চিৰি কৈ দিয়া। দৰ্শি কৈ দিয়া। ঠাকুৰীয়া এতিয়া হামু দিব মানে ঘুমাব। আৰু কি কৰিবা? মাজু দেউতাৰ লগত কি কৰি আছিলা? ঘুমাইছিলো। মোবাইল চলাই নেকি আজি? মোবাইল চলাই তুমি? তো মই বিহুৱানৰ বজাৰত সকলো মানুহে ব্যস্ত হৈ পৰিছে এতিয়া। আমাৰ কিন্তু কৰা নাই বজাৰ বিহুৰ। চাওচোন সময়লৈকে কেতিয়ালৈকে পাৰোঁ বজাৰখিনি কৰিব বিহুৱানৰ আৰু কেতিয়ালৈকে বলাতে আমি যাওঁ। এতিয়া আমি পাকঘৰত আহা। আইতাই কি কৰি আছে? ভালকে কৈ দিয়াচোন। আইতাই কি কৰি আছে কৈ দিয়া জানো। ধুই আছে। চুম খাই দিয়া এটা। কঁঠালৰ মুচিৰ তৰকাৰী। কঁঠালৰ মুচিটো এনেকৈ সৰু সৰুকৈ এইটো ডাঙৰকৈ অলপ ৰাখিছে, এইটো সৰুকৈ ৰাখিছে। এনেকৈ দুই ধৰণৰ পিচ। মই আলু কুটি থৈছোঁ এনেকুৱা চাইজত। পিঁয়াজ লৈ লৈছোঁ মই ডাঙৰ চাইজৰ এটা। কেঁচা জলকীয়া 3টা। জ্বালাটো নিজৰ সোৱাদ অনুসৰি দি দিব। আৰু এয়া আদা নহৰুৰ পেষ্ট। আৰু মই লগতে লৈছোঁ এয়া কেঁচা ধনিয়া লৈছোঁ, কুটি লৈ লৈছোঁ। এতিয়া আহক মই এই কঁঠাল অলপ গৰম হৈছে, এতিয়া অকণমান সিজিব দিম। এতিয়া গোটেইখিনি মই সিজিব দিছোঁ। তাতে অলপমান নিমখ দি দিব যাতে নিমখটো কঁঠালৰ সেই টুকুৰাবিলাকত অকণমান লাগি যায় আৰু নিমখটো অলপমান দি দিব আৰু এইখিনি ঠিক আছে। এতিয়া অলপমান সিজিব দিয়ক এইখিনি। আৰু আনফালে মই দালি সিজাই আছোঁ। আমাৰ কেৰাহীত দালি খায়, কুকাৰত বইল কৰিলে নাখায়, সেইকাৰণে কেৰাহীত দালি আনফালে সিজিব দিছোঁ। এইফালে মই কঁঠালৰ মুচিখিনি সিজিব দিছোঁ। চাই থাককচোন। অলমষ্ট হৈছে, চাই লওঁ ৰ'ব। যদি হৈছে কাঢ়ি দিম। এয়া চাওক ধুনীয়াকৈ সিজিছে। এতিয়া আমি এইখিনি কাঢ়ি ল'ম। এতিয়া থৈ দিলোঁ। কেৰাহীটো বহাই দিছোঁ। এতিয়া গৰম হৈছে। তেল দি দিম, প্ৰয়োজন অনুসৰি দি দিব তেলটো। কাটি থোৱা পিঁয়াজখিনি দি দিম। তাৰপিছত দিম কেঁচা জলকীয়া যে কাটি থৈছিলোঁ। পিঁয়াজখিনি ৰঙচুৱা নপৰালৈকে অলপ সময় ভাজি থাকিব।
পিঁয়াজখিনি ৰঙচুৱা হ'ল এতিয়া মই অলপ লৰাই দিছোঁ দেখিছেনে এনেকুৱা ইয়াতে এড কৰিম এই উহাই থোৱা সিজাই থোৱা মুচিখিনি ইয়াত ঢালি দিছোঁ এড কৰিম কুটি থোৱা আলুখিনি তাৰপিছত আলুখিনি গোটেইখিনি দি ল'ম পৰিমাণত দি ল'ব 1 চামুচ দিলোঁ আৰু এয়া আধা চামুচ দি ল'লোঁ নিমখ সোৱাদ অনুসৰি দিব মই সোৱাদ অনুসৰি নিমখটো দি দিছোঁ এতিয়া অলপ গোটেইখিনি মিশ্ৰণ কৰি দিব গোটেইখিনি ধুনীয়াকৈ অলপ সময় এনেকৈ ভাজি ল'ব এইখিনি অলপ ভাজি লোৱাৰ পিছত মই দিম ইয়াত আদা নহৰু পেষ্ট কৰি থোৱা আদা নহৰুখিনি ইয়াত এড কৰিম আদা নহৰুখিনি যাতে গোটেইখিনিতে লাগি যায় ধুনীয়াকৈ লৰাই দিব তাৰপিছত অলপ ঢাকনখন মাৰি দিব এইখিনি অলপ ভাজি ল'লোঁ মই ভাজি লোৱাৰ পিছত এতিয়া অলপকৈ পানী এড কৰিব মানে মই মাংস যেনেকৈ পানী দি ভাজে এনেকৈ ভাজিম এতিয়া পানী অলপমান দি ল'লোঁ এইখিনি ধুনীয়াকৈ লৰাই দিব দি ঢাকনিখন দি থৈ দিব যাতে ভালকৈ সিজি যায় এইখিনি মোৰ পানীখিনি হৈ গ'ল এতিয়া অলপ আছে আৰু ইয়াত এতিয়া মই মছলাখিনি এড কৰিম এতিয়া মই মছলা এড কৰোঁ জিৰা এচামুচ তাৰপিছত দিম মই মিট মছলা তাৰপিছত দিম চিকেন মছলা অকণমান গৰম মছলা অকণমান ধনিয়া গুড়া তাৰপিছত কালাৰৰ কাৰণে দিম মই অকণমান ৰেড চিলি এতিয়া এইখিনি মই ধুনীয়াকৈ ধুনীয়াকৈ মিক্স কৰি ল'লোঁ মছলাখিনি অলপ ভাজি ল'ব মই এতিয়া অকণমান ঢাকনিখন দি থৈ দিম যাতে এইখিনি ধুনীয়াকৈ সিজি যায় ধুনীয়াকৈ শুকান হৈ গৈছে দেখিছেনে কালাৰ এতিয়া মই ইয়াত অকণমান যিহেতু সিজা হৈছে অলৰেডি গোটেই সিজিছে আলু সিজিছে এয়া চাওক আলু আৰু এইখিনিতো সিজাই লৈছোঁ এতিয়া ধুনীয়াকৈ অকণমান পানী এড কৰিম পানীটো অলপমান এড কৰিম যিহেতু সিজি লৈছোঁ মই গোটেইখিনি আপোনালোকে যিমানটো পনীয়া বা যিমানটো যেনেকৈ খাব বিচাৰে সেই অনুযায়ী পানীটো দি ল'ব দেখিছেনে মাংসৰ দলে কালাৰ হৈছে ধুনীয়া এতিয়া ইয়াতে মই ঢাকনখন অলপমান দি থৈ দিম অলপমান এইখিনি এতিয়া হৈ গ'ল মোৰ এতিয়া মই গেছটো অফ কৰি ধুনীয়াকৈ কালাৰটো কাঢ়ি ল'ম গেছটো অফ কৰি দিলোঁ অকণমান লাৰি দিম এতিয়া ধনিয়াৰ গন্ধটো হোৱাৰ পিছত দিলে ধনিয়াৰ গন্ধটো ধুনীয়াকৈ আঞ্জাখনত লাগি যায় আৰু এতিয়া মই কাঢ়ি ল'ম চাওকচোন দেখিবলৈ কি ধুনীয়া হৈছে গোটেইখিনি মই ইয়াতে এড কৰি ল'ম এয়া মোৰ কঁঠালৰ মুচিৰ তৰকাৰী ধুনীয়াকৈ ৰেডি হৈ গ'ল কেনে হৈছে খাই পেলাই জনাই আছোঁ ইমানতে সামৰণি মাৰিলোঁ
আৰু কঁঠালৰ মুচিৰ তৰকাৰীখন সঁচাকৈ বহুত ভাল হৈছিল আৰু খাবলৈ বহুত টেষ্টি লাগিছিল। আপোনালোকে মোৰ দৰে এবাৰ বনাই চাবচোন কেনেকুৱা লাগে, আৰু যদি ভাল লাগে মোক কমেণ্টত জনাই দিব। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক এটা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ বাই বাই।